হৰ হৰ মহাদেৱ সকলোকে। এয়া ৰ'দত বহি বহি ভাবি আছোঁ মই চাগে আৰু বেছি দিন জীয়াই নাথাকিমেই। একদম গলটো ঘূৰাব নোৱাৰোঁ, এফালেও নিব নোৱাৰোঁ, সেইফালে নিব নোৱাৰোঁ, পাৰফলটো কৰিবই নোৱাৰোঁ। মানে স্পণ্ডেলাইটিছে মোৰ জিন্দগী বৰবাদ কৰি দিলে। কণ্টিনিউ 1.5 বছৰ বিষ সহ্য কৰিছোঁ, কণ্টিনিউ। এদিনো এনেকুৱা নাই যে মোৰ বিষ হোৱা নাই, এনেকেই চলি আছোঁ। কি কৰিব, পইচা পাতি নোহোৱা মানুহ, কোনেও মানে হেল্পো নকৰে। কি কৰিম, এনেকুৱা কোনো নাই যে মোক হেল্প কৰিব। উপায় নাই আৰু, দুখীয়া হৈ জন্ম লৈ পেলাই এইবিলাক শাস্তি খাবই লাগিব। ভগৱানক পূজা কৰিলে বোলে শাস্তি বেছিকৈ খায়। আজি মই নিজেই প্ৰমাণ পালোঁ। এনেকাই যোনে বেছি পূজা কৰে তাৰ বোলে শাস্তি বা দুখ কষ্ট বেছি হয়। এয়া ময়েই প্ৰমাণ, মোৰ প্ৰমাণ ময়েই আৰু। কি কৰিব, উপায় নাই। এতিয়া বাছ আপোনালোকে আশীৰ্বাদ দিবচোন, মই যাতে সোনকালে ভাল হওঁ। মানে এনেকুৱা বিষ হয়, ভাবোঁ আৰু কিবা বেলেগ বেয়া বেমাৰ হ'ল নেকি, আৰু বেছি দিন চাগে জীয়াই নেকি। আৰু এনেকৈ বিষ হৈ থাকিলে আৰু নাথাকিমেই, যায় যে বেলেগ বেমাৰতহে পৰিব চাগে, মোৰতো সন্দেহে হয়। কি কৰিম, দুখীয়া হৈ জীৱন ধৰিলোঁ, এনেকৈ শাস্তি খাই ওপৰত যাব লাগিব আৰু, এনেকুৱাই যেন পাইছোঁ।